বাক্সা জেলা দুলারাই বড় ফরাইসা পাখি এটি যে নিখিল বড়ো ছাত্ৰ সন্থাৰ যে 17তম বাৰ্ষিক অধিৱেশন লগতে যে কাৰিজা বিজনী আঞ্চলিকৰ সোণালী জয়ন্তী এই উদযাপন আজি দ্বিতীয় দিন। আজি দ্বিতীয় দিনৰ যে কাৰ্যসূচী প্ৰথম আমাৰ আছিলে যে আমাৰ আৰছ নিখিল বড়ো ছাত্ৰ সন্থাৰ ইয়াতে আমি প্ৰথমে কৰা হ'ল। তাৰপাছত পতাকা উত্তোলন লগতে যে আমাৰ যে মাৰ্টিয়াৰবিলাকক যে সন্মান কৰিব লাগে ইয়াতে আমি কৰা হ'ল। তাৰপাছত আমাৰ ছেকেণ্ড ডেলিগেট ছেটিং হ'ব আৰু এই ছেকেণ্ড ডেলিগেট ছেটিঙত আমি বহুতো যি আমাৰ এজেণ্ডা আছে এজেণ্ডাৰ ওপৰত আমি ইয়াত পৰ্যালোচনা কৰা হ'ব। তাৰে মাজত আমি যি বছৰি যি কি কৰা হ'ব, বিশেষকৈ নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে আমাৰ শিক্ষাৰ দিশত আমি কাম কৰি আছোঁ, যে ছাত্ৰ ছাত্ৰীবিলাকক লৈ কাম কৰি আছোঁ। এতিয়া নতুনকৈ অমিক্ৰন ভেৰিয়েণ্ট যে কৰোণাৰ ভাইৰাছ ইয়াৰ কাৰণে আজিৰ পৰা যে অসম চৰকাৰে বন্ধ ঘোষণা কৰিছে। তথাপি আমি যে ছাত্ৰবিলাকক আমি অনুৰোধ জনাম যে আমি যিখিনি আমাৰ পাঠদানটো যাতে বন্ধ নহয়, ঘৰত থাকিও যাতে পাঠদানটো কৰে আৰু ঘৰে ঘৰে যাই আমি যে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক আমি খবৰ ল'ম, আমাৰ আঞ্চলিক শাখাবিলাক খবৰ ল'ব আৰু খবৰ লৈ যাতে এই যি শিক্ষা ল'ব লাগে বা গুণগত শিক্ষা যে আহৰণ কৰিব লাগে তাৰ কাৰণে যাতে কোনো যাতে ইয়াত স্তব্ধ নহয়, আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে যাতে এইটো প্ৰচেষ্টাটো লৈ থাকে আৰু যিখিনি ইয়াত যে আমি পাঠদান পালে সেইখিনি যাতে কণ্টিনিউ হৈ থাকে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। অহাকালি আমাৰ যে মুকলি সভা হ'ব, মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাৰ মাননীয় সভাপতি দীপেন বড়ো ছাৰে আহিব। লগতে আমাৰ যে অসমৰ মিনিষ্টাৰ আমাৰ প্ৰাক্তন সভাপতি ইউ জি ব্ৰহ্ম তেখেতেও আহিব। লগতে বহুতো আমি নিমন্ত্ৰণ কৰিছোঁ আৰু বহুতো দল সংগঠনক আমি নিমন্ত্ৰণ কৰিছোঁ। এই মুকলি সভাত আমাৰ যাতে ৰাইজকেইটা কাৰিজা বিজনী ৰাইজ সকলো ৰাইজে যাতে ওলাই ইয়াতে আমাক সহযোগ কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ BTC চিফ মাননীয় প্ৰমোদ বড়োক আমি মাতিছোঁ, তেখেতেও অহা কথা দিছে। তাৰ কাৰণে যাতে যিখিনি আমাৰ ইয়াত ৰাইজ আছে ৰাইজবিলাকক এই মুকলি সভাটো যাতে অংশগ্ৰহণ কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ।